নাম হৈছে মা তুমি ইয়াৰ পৰা গুচি যোৱা। পুত্ৰক মাকে দিলে লালন পালন কৰা হিচাপ। এগৰাকী মাকে নিজৰ ল'ৰাটোক দেউতাক নোহোৱাকৈ পঢ়াই শুনাই ডাঙৰ চাকৰিয়াল বনালে। দেউতাকৰ মৃত্যুৰ পিছত মাকে কেতিয়াবা যদি দিন হাজিৰা কৰে, কেতিয়াবা আকৌ লোকৰ ঘৰত কাম কৰা দাই হিচাপে কাম কৰে। মাকে এনেকৈ বহুত কষ্টৰে ল'ৰাটোক লালন পালন কৰিছিল। লাহে লাহে সি ডাঙৰ হৈ আহিল আৰু বহুত কষ্টৰ ফলত লগতে ভগৱানৰ কৃপাত সি চাকৰি এটা পালে। কিন্তু বিয়া পতাৰ পিছত সি সম্পূৰ্ণৰূপে সলনি হৈ গ'ল। সি পত্নীৰ গোলাম হৈ পৰিল। তাৰ পত্নীয়ে তাক সদায় মাকক অভিযোগ কৰিবলৈ ধৰিলে। এদিন পত্নীয়ে তাক কয় যে তাৰ মাক হেনো সিহঁতৰ লগত খাপ নাখায়। সিহঁতে যেনেকৈ পিন্ধন উৰণ কৰে, মানুহৰ লগত চিনাকি কৰাই দিবলৈ লাজ পায়, কিয়নো মাকজনী তেনেই সাধাৰণভাৱে থাকে, লিখা পঢ়া কৰিব নাজানে। এইবোৰক লৈ দুয়োজনীৰ মাজত ঘনাই কাজিয়া আৰম্ভ হয়। কথাবোৰ যেতিয়া বহুত বাঢ়ি যাব ধৰিলে, তেতিয়া ল'ৰাটোৱে এদিন মাকক ক'লে, মা, মই এতিয়া যিকোনো ধাৰ মাৰিবলৈ সক্ষম। মোৰ হাতত অজস্ৰ ধন সম্পত্তি আছে। যদি তুমি মই সুখত থকাটো বিচৰা, তেনেহ'লে এইখন ঘৰ এৰি গুচি যোৱা। এতিয়ালৈ তুমি মোৰ পঢ়া শুনা খোৱা বোৱা কৰাৰ নামত যিমান টকা খৰচ কৰিলা, সেই টকাখিনি সুতৰ সৈতে যোগ কৰি মোক ক'বা, মই তোমাক উভতাই দিম। ল'ৰাটোৰ কথা শুনি মাকে কিছু সময় ভাবিলে আৰু ক'লে, বোপা, হিচাপ অকণমান দীঘলীয়া হ'ব। মোক এই বিষয়ে ভাবিবলৈ অলপ সময় লাগিব। ল'ৰাটোৱে ক'লে, মা, তোমাক যিমান সময় লাগে লোৱা, কিন্তু দুদিনৰ পিছত মোক কৈ দিবা। এনেকৈ দিনটো পাৰ হ'ল। ৰাতি হোৱাত সকলোৱে শুই টোপনিত লাল কান্দিলে, কিন্তু মাকৰ চকুলৈ টোপনি নাহিল। তেওঁ পুতেকৰ বাবে কৰা কষ্টৰ সময়খিনিৰ কথা মনত পেলাই কান্দিবলৈ ধৰিলে। কিছু সময়ৰ পিছত তেওঁ এটা বাচনত পানী অলপ লৈ পুতেকৰ কোঠালৈ সোমাই গ'ল। পুতেকে যিখন বিচনাত শুই আছিল, সেই বিচনাখনৰ এফালে পানী ঢালি দিলে। পুতেকে বিচনাখন তিতি যোৱা দেখি বাগৰ সলাই সেইফালে শুবলৈ ধৰিলে। তেতিয়া মাকে সেইফালেও পানী ঢালি দিলে। পুতেকে যিফালে বাগৰ সলাই, মাকে সেইফালে পানী ঢালি দিয়ে। পুতেকৰ অৱশেষত টোপনি ভাঙি যায় আৰু তাৰ মাকৰ ওপৰত খং উঠে। খঙত মাকক চিঞৰি কয়, মা, এইবোৰ কি কৰিছা? তুমি মোৰ বিচনাখনত কিয় পানী ঢালি দিলা? মোৰ কিয় টোপনি ক্ষতি কৰাইছা? তেতিয়া মাকে এটি হাঁহি মাৰি কয় যে, বোপা, তুমি মোক তোমাৰ গোটেই জীৱনৰ হিচাপ কৰিবলৈ কৈছিলা দেখোন। মই তাকে হিচাপ কৰি আছিলোঁ। সৰুতে তুমি মোৰ বিচনাখনো এনেকৈ পেচাব কৰি কিমানবাৰ যে পিতাই দিছিলা নাজানো। কিমান ৰাতি যে মই উজাগৰে কটাবলগীয়া হৈছিল নাজানো।
এতিয়া এইটো তোমাৰ প্ৰথম ৰাতি আৰু এতিয়াৰ পৰাই তুমি ভয় খাই গলা। মইতো এতিয়াও হিচাপ কৰা নাই যিটো তুমি মোক উভতাই দিবলৈ বাকী আছে আৰু তুমি এতিয়াৰ পৰাই চিন্তাত পৰি গলা। মাকৰ এই কথা শুনি পুতেকৰ বুকুখন কঁপি উঠিল। তাৰপিছত সি এইটো কথাকে ভাবি ভাবি গোটেই ৰাতি টোপনি নাহিল যে মাকৰ ধাৰ কোনো সন্তানে পৰিশোধ কৰিব নোৱাৰে। ৰাতিপুৱা হোৱাত পুতেক বোৱাৰী দুয়োটাই আহি মাকৰ ভৰিত ধৰি ক্ষমা খোজে। মাকে পুতেক বোৱাৰী দুয়োটাকে মৰমেৰে আঁকোৱালি লয়। মাৰ মৰম সদায় অমূল্য। মাৰ দৰে কোনো হ'ব নোৱাৰে। আজিৰ এই কাহিনীটো শুনি আপোনালোকৰ কেনে অনুভৱ হ'ল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।